বন্ধু-বান্ধৱীসকল, বছৰৰ প্ৰথম দিনাই আমি সকলোৱে ভাল কাম কৰোঁ। আমি সকলোৱে চেষ্টা কৰোঁ যাতে বছৰৰ প্ৰথম দিনাই আমাৰ দ্বাৰা কোনো ভুল কাম নহয়। এইটো মনা হয় যে বছৰৰ প্ৰথম দিনা যি কৰা হয় গোটেই বছৰটো তেনেধৰণেই পাৰ হয়। আজি এই ভিডিঅ'টোত এনে 3টা কামৰ বিষয়ে ক'ম যিটো বছৰৰ প্ৰথম দিনা অৰ্থাৎ 1 জানুৱাৰীত যদি কৰে তেন্তে গোটেই বছৰ টকা পইচাৰে মালামাল হৈ থাকিব। অৰ্থ সংকট গোটেই বছৰ দেখা নিদিব। প্ৰথম কাম, ৰাতিপুৱা স্নান কৰি এডাল কেঁচা সূতা ল'ব। তাৰপিছত নিজৰ পূজাগৃহত যদি পূজাগৃহত ভগৱান গণেশৰ মূৰ্তি থাকে তেন্তে অতি উত্তম। গণেশৰ সন্মুখত সূতাডাল ৰাখি দিয়ক। ভগৱান গণেশৰ সন্মুখত ৰখাৰ আগতে সূতাডালত 7টা গাঁঠি মাৰি দিয়ক আৰু সূতাডালত ধূপ-ধূনা দিয়ক। গোটেই দিনটো সেই সূতাডাল মন্দিৰতে থাকিব দিব আৰু পিছবেলা সূৰ্যাস্তৰ আগতেই সূতাডাল লৈ আনি অলপমান গংগাজল ছটিয়াই তাৰপিছত নিজৰ পাৰ্চত চিৰদিনৰ বাবে ৰাখি থওক। দেখিব টকা পইচাৰ সংক্ৰান্তীয় অভাৱ দূৰ হৈ যাব। দ্বিতীয় কাম, নতুন বছৰৰ প্ৰথম দিনা ৰাতিপুৱা উঠি কোনো হাতীক সেউজীয়া ঘাঁহ খুৱাওক। যদি বিচাৰে আগদিনাই সেউজীয়া ঘাঁহ আনি ঘৰত ৰাখিব পাৰে। ধ্যান ৰাখিব যে এই সেউজীয়া ঘাঁহ যাতে নিজ হাতেৰে হাতীটোক খুৱায়। তৃতীয় কাম, দুবৰি বন 11ডাল বা 21ডাল আনি ভগৱান গণেশৰ আগত ৰাখিব। ভগৱান গণেশক লাডুৰ ভোগ দিব আৰু এই প্ৰসাদ সকলোকে ভগাই দিব।